হেল্ল' এভৰিৱান, কি খবৰ? আকৌ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। একদম ৰাতিৰ জিকি প্ৰতিযোগিতা চাই টোপনি হোৱাই নাই, কিন্তু কি কৰিম, আকৌ ৰাতিপুৱাই ল'ৰা স্কুলত যাব লাগিব। মানে সিহঁতৰ ৰিহাৰ্চেল আছে স্কুলত, আৰু আজি নগ'লে মানে সি ডান্স কৰিব নোৱাৰিব। আজি প্ৰথম যায় মানে নামটো দিবই লাগিব, আৰু আজি ৰিহাৰ্চেল কৰিবই লাগিব। কি কৰিম, উপায় নাই, তো যাব লাগিব। আৰু ইফালে মায়ে একদম ৰাতিপুৱাই সোনকালে গৰম গৰম ভাত বনাই দিছে, আৰু খাওঁ, কি ক'ম আৰু মাৰ ঘৰত থকাৰ কাৰণে ইমানখিনি সুখ পাইছোঁ। একদম মাও প্ৰতিযোগিতা চাব গৈছে, কিন্তু মা 6টা বাজিতে উঠি মই সোনকালে যাম বুলি গৰম ভাত বনাই দিছে। চাওকচোন, মা সদায় মা হয়নে নহয়। তো মই একদম গৰম ভাত খাই আৰু পালোঁ আহি স্কুল মানে অলপ লেটেই হ'ল, 9টা বজাত পাব লাগে আহি, আৰু মই পালোঁ আহি 9:30 বজাত। কিন্তু একো নাই, তো পালোঁ আহি, আৰু আমাৰ লগৰকেইজনী আহি ৰখি আছে। আৰু ইফালে এয়া আৰম্ভ হৈছে, আৰু মানে প্ৰাৰ্থনা কৰিবৰ কাৰণে ল'ৰা ছোৱালীখিনি অলপ থিয় কৰাই দিছে। অলপ প্ৰাৰ্থনা কৰিব, তাৰপিছত ডান্স ৰিহাৰ্চেল হ'ব। আৰু ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব দেই। আত্মজ্যোতির নমস্তুতে, আত্মজ্যোতির প্রদীপ্তায় ব্রহ্মজ্যোতি। আৰু আমি সোমালোঁ হোটেলত, মানে 9টা বজাতে গৈছোঁ হয়, ভোক লাগিছে। আৰু ৰিচানক সুধিছোঁ কি খাবা, সি ক'লে মা চাওমিন খাম। আৰু সিহঁত দুটাই খালে চাওমিন, আৰু আমি দুজনীয়ে খালোঁ পৰঠা। মোৰ কিন্তু পৰঠা ফেভৰেট দেই। মোৰ ভিডিঅ' যোনে মানে ৰেগুলাৰ চাই সিহঁতে গম পায় মই পৰঠা খাই বেছি ভাল পাওঁ। মই য'তেই নাযাওঁ, মৰিগাঁৱত গ'লেও মই ফাৰ্ষ্টত পৰঠা খাওঁ, আৰু মই ইয়াতো মোৰ ভোক লাগিলে মানে প্ৰায়ভাগ মই পৰঠাই খাওঁ, বেলেগ একো নাখাওঁ। আৰু মোৰ পৰঠা খাই বহুত ভাল পাওঁ। আপোনালোকে পৰঠা খাই ভাল পায়নে নে কমেণ্ট কৰি জনাব দেই। আৰু ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব মোৰ পেজটো। আজিলৈ আহিছোঁ, বাই। আৰু কেনেকুৱা হৈছে ভিডিঅ'টো জনাব দেই।